আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আল্লাহ তাবারক তাআলা কুরআন মজিদত সূরা তাওবাত ইরশাদ ফরমাইছে, বিসমিল্লাহির রহমানির রহিম, ইন্না ইদ্দাতাশ শুহুরি ইনদাল্লাহি ইসনা আশারা শাহরান ফি কিতাবিল্লাহি ইয়াওমা খালাকাস সামাওয়াতি ওয়াল আরদা মিনহা আরবাআতুন হুরুম। আল্লাহ তাবারক তাআলা আসমান আৰু জমিন যেতিয়াৰ পৰা সৃষ্টি কৰিছে, এটা আল্লাহ তাবাৰক তাআলাৰ ওচৰত আল্লাহ তাবাৰক তাআলাৰ নজদিক মাহ হিচাপে 12টা মাহ আল্লাহ তাবাৰক তাআলাই সৃষ্টি কৰিছে। আৰু সেই 12টা মাহৰ ভিতৰত 4টা মাহ আল্লাহ তাবাৰক তাআলাই সন্মানীয় আৰু বা আদব বুলি আল্লাহ তাবাৰক তাআলাই ঘোষণা কৰিছে। এই 4টা মাহ আল্লাহ তাবাৰক তাআলাই বা আদব আৰু সন্মানীয় বুলি কৈছে, যিকেইটা আশহুৰে হুৰুম বুলি কোৱা হয় আৰু বাআতুন হুৰুম বুলি যিকেইটা কোৱা হৈছে, সেইকেইটা হৈছে জিলকাদা, জিলহজ্জা, মুহৰৰম আৰু ৰজব। তাৰ ভিতৰত মুহৰৰম মাহ, যিটো ইছলামিক কেলেণ্ডাৰ হিচাপে যিটো সৰ্বপ্ৰথম মাহ, বছৰৰ সৰ্বপ্ৰথম যিটো মাহ হয়, যিটো মাহ এতিয়া আৰম্ভ হৈছে, হিজৰি 1445 হিজৰিৰ প্ৰথম মাহ মুহৰৰম মাহ আৰম্ভ হৈছে। আৰু এই মাহটো, মুহৰৰম মাহটো আল্লাহৰ ওচৰত সন্মানীয় মাহ বুলি আল্লাহ তাবাৰক তাআলাই কৈছে। গতিকে যিহেতু এইটো আল্লাহৰ ওচৰত সন্মানীয় মাহ, আল্লাহে বা আদব বুলি ঘোষণা কৰিছে, আল্লাহ তাবাৰক তাআলাই কৈছে যে এই 4টা মাহত তোমালোকে কাতল কিদাল, হাই কাজিয়া, দন ইত্যাদিবোৰ তোমালোকে নকৰিবা। গতিকে এই মাহটোত, মুহৰৰম মাহ যিটো, এই মুহৰৰম মাহটো আমি কি কৰিব লাগে? হাই কাজিয়া ইত্যাদিৰ পৰা আমি বিৰত থাকি বেছি বেছি আল্লাহৰ ইবাদত কৰিব লাগে। আৰু এই মাহটোৰ ভিতৰত এটা দিন, যিটো ইয়াউমে আশুৰা বুলি কোৱা হয়, আশুৰাৰ দিন, অৰ্থাৎ মুহৰৰম মাহৰ যিটো 10 তাৰিখ হয়, এইটো আল্লাহৰ ওচৰত বহুত পচন্দনীয় দিন হয়। আৰু হাদিছ শৰীফতো ইয়াৰ উল্লেখ আছে, হাদিছ শৰীফত ইয়াৰ বৰ্ণনা আছে। এই হাদিছ শৰীফত ইয়াৰ বৰ্ণনা আমি পাইছোঁ। নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া মক্কাৰ পৰা হিজৰত কৰি মদিনালৈ গৈছিল, তেতিয়া দেখিছিল ইহুদীসকলে মদিনাত যে মুহৰৰম মাহৰ 10 তাৰিখত ৰোজা ৰাখিছিল। তেতিয়া নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে সেই ইহুদীসকলক সুধিলে যে তোমালোকে মুহৰৰম মাহৰ 10 তাৰিখে কিহৰ কাৰণে ৰোজা ৰাখা? তেতিয়া ইহুদীসকলে ক'লে যে এই মুহৰৰম মাহৰ 10 তাৰিখত কি কৰিছিল? আল্লাহ তাবাৰক তাআলাই মুছা আলাইহিছ সালাম আৰু বনি ইছৰাইলক ফিৰাউনৰ পৰা নাজাত দিছিল। আৰু সেইকাৰণে আনন্দিত হৈ আমি খুশি হৈ এই মুহৰৰম মাহৰ 10 তাৰিখটো আমি ৰোজা ৰাখোঁ। তেতিয়া নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে যে মুছা আলাইহিছ সালামক আমি তোমালোকতকৈ বেছি মানুহ নবী হিচাপে, আৰু মুছা আলাইহিছ সালামৰ দিন, মুছা আলাইহিছ সালামৰ শৰীয়ত আমি বেছি মানুহ তোমালোকতকৈ, গতিকে আমিও এই দিনটোত, মুহৰৰম মাহৰ 10 তাৰিখৰ যিটো দিন, আশুৰাৰ যিটো দিন, এই দিনটোত আমিও ৰোজা ৰাখিম ইনশাআল্লাহ। তাৰপিছত সাহাবাসকলক নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে যে তোমালোকে মুহৰৰম মাহৰ 10 তাৰিখটো ৰোজা ৰাখিবা, আৰু যিসকল সাহাবাসকল ঘৰে ঘৰে আছে, তেওঁলোকক তোমালোকে কৈ দিয়া যে তেওঁলোকে যাতে মুহৰৰম মাহৰ 10 তাৰিখটো ৰোজা ৰাখে। আৰু আল্লাহ তাবাৰক তাআলাই মুহৰৰমৰ 10 তাৰিখ, যিটো আশুৰা বুলি কোৱা হয়, আশুৰাৰ দিনৰ ৰোজাটো ইমান পচন্দ কৰিলে যে এই ৰোজাটো আল্লাহ তাবাৰক তাআলাই ফৰজ কৰি দিলে, যেতিয়া ৰমজান মাহৰ ৰোজা ফৰজ হোৱা নাছিল। তাৰপিছত যেতিয়া ৰমজান মাহৰ ৰোজা ফৰজ হৈ গ'ল, মুহৰৰম মাহৰ 10 তাৰিখৰ ৰোজা যিটো, এই ৰোজাটো আল্লাহ তাবাৰক তাআলাই কি কৰিলে? ফৰজিয়তটো সাকিত হৈ গ'ল, নফল হৈ গ'ল, কিন্তু তাৰ যিটো ফজিলত, তাৰ যিটো সৱাব, আল্লাহ তাবাৰক তাআলাই সেইটো বৰকৰাৰ ৰাখিলে। যদি কোনো ব্যক্তিয়ে মুহৰৰম মাহৰ 10 তাৰিখৰ ৰোজাটো, আশুৰাৰ ৰোজা ৰাখিলে, তেওঁ সমান সৱাব আল্লাহ তাবাৰক তাআলাই তেওঁক দান কৰিব। আৰু এই ৰোজাৰ বিষয়ে নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে হাদিছ শৰীফত বৰ্ণনা কৰিছে যে আফজালুছ সিয়ামি বা'দা ৰমজান শাহৰুল্লাহিল মুহৰৰম, যে ৰমজান মাহৰ ৰোজাৰ পিছত সকলোতকৈ বেহতৰ আৰু আফজল ৰোজা হ'ল মুহৰৰম মাহৰ ৰোজা। আৰু হাদিছ শৰীফত বৰ্ণনা আছে, নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমাইছে, সিয়ামু ইয়াউমি আশুৰা আহতাসিবু আলাল্লাহি আন ইউকাফিৰাছ সানা আল্লাতী ক্বাবলাহু, যিজন ব্যক্তিয়ে মুহৰৰম মাহৰ 10 তাৰিখৰ আশুৰাৰ ৰোজা ৰাখিলে, তেওঁ এক বছৰৰ গুনাহ সেই ৰোজাটো কাফাৰা হৈ যায়। আল্লাহ তাবাৰক তাআলাই 1 বছৰৰ গুনাহ তেওঁক মাফ কৰি দিয়ে সেই ৰোজাৰ বৰকতত। আৰু হাদিছ শৰীফত নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমাইছে যে
ইহুদীসকলে ৰোজা ৰাখিছিল এই তাৰিখত, গতিকে আমি ৰোজা ৰাখোঁ। আমাৰ ৰোজা আৰু ইহুদীসকলৰ ৰোজা, এই দুইটা ৰোজা কি হৈ গ'ল? মুছাব্বাহ হৈ গ'ল ইহুদীসকলৰ লগত। আমাৰ ইবাদতটো ইহুদীসকলৰ লগত মুছাব্বাহ হৈ গ'ল। গতিকে আমি কি কৰিব লাগে? 10 তাৰিখৰ ৰোজাটোৰ লগত আৰু এটা ৰোজা আমি মিলাই ল'ব লাগে। চাহাবাসকলক ক'লে তোমালোকে 10 তাৰিখৰ ৰোজাটোৰ লগত আৰু এটা ৰোজা মিলাই ল'বা। হয়তো 9 তাৰিখৰ ৰোজাটো মিলাই ল'বা, নহয় 11 তাৰিখৰ ৰোজাটো মিলাই ল'বা। হাদিছ শৰীফত আহিছে, নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, সুমু আশুৰা ওয়াখালিফু ফিহিল ইয়াহুদা ওয়াসুমু ক্বাবলাহু ইয়াওমান আও বা'দাহু ইয়াওমান। তোমালোকে এই ৰোজাটোত ইহুদীসকলৰ মুখালিফাত কৰিবা, কাৰণ তেওঁলোকে এই ৰোজাটো ৰাখে। গতিকে তোমালোকে কি কৰিবা? এটা ৰোজা ইয়াৰ আগত মিলাই ল'বা, নহ'লে তাৰ পিছদিনা 11 তাৰিখৰ দিনটো তোমালোকে এটা ৰোজা ইয়াৰ লগত মিলাই ল'বা। এইটো বহুত গুৰুত্বপূৰ্ণ কথা, এইটো বহুত গুৰুত্বপূৰ্ণ বিষয় যে আমি মহৰম মাহৰ 10 তাৰিখটোত ৰোজা ৰখাৰ চেষ্টা কৰিব লাগে, আৰু এটা নহয় 2টা ৰোজা ৰখাৰ আমি চেষ্টা কৰিব লাগে। কাৰণ নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে বেলেগৰ লগত, গैर কৌমৰ লগত মুছাব্বিহাতটো কেতিয়াও বৰদাস্ত কৰা নাছিল, কেতিয়াও সহ্য কৰা নাছিল, বহুত নাৰাজ হৈছিল। অকল ইবাদতৰ ক্ষেত্ৰতে নহয়, গैर ইবাদতৰ ক্ষেত্ৰটোৱে নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে ইবাদতৰ ক্ষেত্ৰতো নাৰাজ হৈছিল যে গैरৰ লগত, কৌমৰ লগত, ইহুদী নাছাৰাসকলৰ লগত যাতে মুছাব্বিহাত নহয়, বৰদাস্ত কৰা নাছিল নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে। আৰু গैर ইবাদত, যিবিলাক ইবাদত নহয়, সেইটো নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে কেনেকৈ বৰদাস্ত কৰি ল'ব? গতিকে আফচোচৰ কথা যে আজি আমি আমাৰ কালচাৰ, আমাৰ স্বভাৱ চৰিত্ৰ, আমাৰ লিবাস, আমাৰ ৱাজাকাতা আজি গैरৰ লগত মুছাব্বাহ হৈ আছে। আমাৰ ইবাদতটো দূৰৰ কথা, গैर ইবাদতো আমি গैर কৌমৰ লগত আমাৰ মুছাব্বাহ হৈ আছে। তাৰপিছত মহৰম মাহৰ কথা আমি আলোচনা কৰি আছোঁ। তাৰপিছত আৰু এটা হাদিছত পোৱা যায়, যদিও হাদিছটো জয়ীফ হয়, চনদ হিচাপে কমজোৰ হয়, তথাপিও ইবাহাত আৰু মুস্তাহাব হিচাপে পোৱা যায় যে যিজন ব্যক্তিয়ে নিজৰ পৰিয়ালৰ ওপৰত, নিজৰ আহল আয়ালৰ ওপৰত, নিজৰ বিবি বাচ্চাৰ ওপৰত মহৰম মাহৰ 10 তাৰিখৰ দিনা ভাল খোৱা বোৱা ব্যৱস্থা কৰে, ভাল খানা খায়, ভালকৈ খৰচ কৰে, আল্লাহ তাবাৰক তাআলাই সেই বছৰটো সেই ব্যক্তিৰ ওপৰত, সেই ব্যক্তিৰ ৰুজুৰ ওপৰত আল্লাহ তাবাৰক তাআলাই বৰকত দান কৰে। কিন্তু এইটো কোনো ৱাজিব আৰু কোনো সুন্নত নহয়, এটা মুস্তাহাব আমাল হয় যে মহৰম মাহত আমি ভাল ভাল খানা খাব লাগে, নিজৰ আহল আয়ালক, নিজৰ ল'ৰা ছোৱালীক, নিজৰ পৰিবাৰৰ ওপৰত ভালদৰে খৰচ কৰিব লাগে। কিন্তু কোনো খানা, কোনো খাদ্য মুতায়িন কৰি ল'ব নালাগে। যদি আমি মুতায়িন কৰি লওঁ আৰু জৰুৰী বুলি ভাবি লওঁ, তেতিয়াহ'লে এইটো বিদাত হৈ যাব। চোৱাব বাদ দি পেলাই আৰু আমাৰ গুনাহ আমি কৰি ল'ম, আমাৰ ওপৰত গুনাহ আহি যাব। যেনেকৈ আমাৰ সমাজত প্ৰচলিত হৈছে যে মহৰম মাহৰ 10 তাৰিখে আমি কি কৰিব লাগে? কুৰবানীৰ মাংস আমি থৈ দিওঁ, কুৰবানীৰ মাংস, শুকান মাংসৰ দ্বাৰা আমি পোলাও বনাব লাগিব, নহ'লে আমাৰ মহৰমে আদায় নহ'ব। এইটো একদম ভুল ধাৰণা হয়। মহৰম মাহত কোনো খানা মুতায়িন নাই যে এইটো খানা বনাব লাগিব, কুৰবানীৰ মাংসৰ দ্বাৰা আমি পোলাও বনাব লাগিব, তেনেকুৱা কোনো কথা নাই। যিকোনো আমি ভাল খানা আমি খাব লাগে। এনেকৈ যেতিয়া আমি মুতায়িন কৰি লওঁ, আমি নিৰ্ধাৰিত কৰি লওঁ যিকোনো খানা এটা, এইটো বেদাত হৈ যাব। আল্লাহ তাবাৰক তাআলা আমাক বুজাৰ তৌফিক দান কৰক, আৰু আল্লাহ তাবাৰক তাআলা মহৰম মাহত আমাক বেছি বেছিকৈ ইবাদত কৰা আৰু আশুৰাৰ 2টা ৰোজা ৰখা আমাক তৌফিক দান কৰক। ওমা আলাইনা ইল্লাল বালাগ।